কেনেবাকৈ আপোনাৰটো ফেটি লিভাৰ নাই আৰু আপুনি গম নাপায় এই অতি সাধাৰণ বুলি ভাবা ফেটি লিভাৰ নামৰ বেমাৰটোক যদি আপুনি আওকাণ কৰি থাকে ন তেতিয়া এদিন নহয় এদিন গৈ ই এক বিপদজনক ৰূপ ধাৰণ কৰিব পাৰে নমস্কাৰ বন্ধুসকল মই হৃদয় এজন MBBS ষ্টুডেণ্ট আৰু এই চেনেলটোৰ মাধ্যমেৰে মই চিকিৎসা বিজ্ঞানৰ তথ্যৰ ভিত্তিত কিছুমান এনেকুৱা টপিক আপোনালোকৰ আগত লৈ আহিম যিবোৰে আপোনাক আৰু আপোনাৰ পৰিয়ালক সহায় কৰিব বুলি মই আশা ৰাখিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে বাৰু জানেনে ভাৰতবৰ্ষৰ 32% মানুহে এতিয়াৰ সময়ত ফেটি লিভাৰত আক্ৰান্ত হৈ আছে সাগে আপুনিও যেতিয়া কিবা বেমাৰৰ কাৰণে আল্ট্ৰাছনোগ্ৰাফি কৰিব গৈছিল তেতিয়াও হয়তো আপোনাৰ ফেটি লিভাৰ ধৰা পৰিছিল আপোনাৰ বাৰু জানিব মন নাযায়নে ফেটি লিভাৰনো হয় কি কিহৰ কাৰণে হয় আৰু ইয়াৰ পৰা কেনেকৈ নিৰাময় কৰিব পাৰি আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ফেটি লিভাৰৰ ওপৰত গোটেইখিনি কথাই আমি শিকিম প্ৰথমে আমি এইটো জানি লওঁ যে ফেটি লিভাৰ হয় কি ফেটি লিভাৰ বেসিক্যালি মানে হল যেতিয়া নৰ্মেলতকৈ বেছি চৰ্বি আমাৰ লিভাৰত জমা হৈ যায় তাকে আমি ফেটি লিভাৰ বুলি কওঁ এইটো জানা অতিকৈ জৰুৰী ফেটি লিভাৰ কি কাৰণৰ কাৰণে হ'ব পাৰে কাৰণ এইটো জানাৰ পিছতেতো আপুনি গম পাব যদি আপোনাৰ ফেটি লিভাৰ অলৰেডি হৈছে তাৰ পৰা কেনেকৈ আপুনি নিজকে মুকলাই আনিব পাৰিব বা ভৱিষ্যতে আপোনাৰ ফেটি লিভাৰ নহবৰ কাৰণে কি সাৱধানতা অৱলম্বন কৰিব সঘনাই বা অতিমাত্ৰা মদ্যপান কৰাটো ফেটি লিভাৰ হোৱাৰ এটা অন্যতম কাৰণ তাৰ মানে এয়াই নহয় যে অকল মদ্যপান কৰাটোৱে ফেটি লিভাৰৰ এক কাৰণ হয় অন্য বহুত কাৰণ আছে সেইটো কাৰণে ফেটি লিভাৰক বিশেষকৈ দুটা ভাগত ভগাইছে এটা হ'ল এলকহলিক ফেটি লিভাৰ আৰু এটা হ'ল নন এলকহলিক ফেটি লিভাৰ যেতিয়া মানুহে এলকহল খায় সেই এলকহলটো লিভাৰলৈ যায় আৰু লিভাৰত ই কনভাৰ্ট হৈ এচিটেলডিহাইড আৰু NADH নামৰ দুটা কেমিকেললৈ কনভাৰ্ট হয় আৰু সেই এচিটেলডিহাইড আৰু NADH ফাইনেলি যায় ফেটি এচিডলৈ কনভাৰ্ট হয় আৰু সেই ফেটি এচিডটো লিভাৰত আমি যিটো ফেট বুলি কওঁ যিটো চৰ্বি বুলি কয় তাৰ ৰূপত তাতে জমা হয় আৰু তেনেকৈ আমাৰ ফেটি এচিড বা ফেটি লিভাৰ হ'ব পাৰে লিভাৰৰ এটা অন্যতম কাম হ'ল আমি খোৱা বস্তুবোৰ হজম কৰা তেনেকৈ আমি যি খাওঁ যি বস্তুৱে খাওঁ সেই হজম কৰাৰ দায়িত্ব লিভাৰৰ হয় তেনেকৈ আমি যিবোৰ ঔষধ খাওঁ যিবোৰ দৰৱ খাওঁ আমাৰ বেমাৰ হ'লে সেইবোৰ মেটাবলাইজ কৰা কাম বা হজম কৰা কামো লিভাৰৰে হয় তেনেকৈ এটা আমি এক্সাম্পল যদি চাওঁ পেৰাচিটামল এটো মেটাবলাইজ ক'ত হয় লিভাৰত হয় সেইকাৰণে যেতিয়া এলকহল খায় মানুহে যেতিয়া এলকহল লয় সেইটো সময়ত সেই একেলগে যদি মানুহে যদি পেৰাচিটামলো খায় তেতিয়া লিভাৰৰ কাৰণে বহুত বেয়া হয় লিভাৰ ডেমেজ হোৱাৰ চান্স বহুত বাঢ়ি যায় সেইটো কাৰণে ডক্টৰে কয় যেতিয়া এলকহল লয় পেৰাচিটামল খাব নালাগে লগতে এতিয়া এইটোলৈ আহোঁ যে নন এলকহলিক ফেটি লিভাৰ ডিজিজনো কি হয় মইতো এলকহল নাখাওঁৱে কিন্তু মোৰ ফেটি লিভাৰ কিয় হ'ল সেইটো জানি লওঁ আজিকালি মানুহৰ যিটো জীৱন জীয়াৰ ধৰণ মানুহে ঘৰৰ ভিতৰতে সোমাই গেম খেলি থাকিব লেপটপ চাই থাকিব মোবাইল টিপি থাকিব টিভি চাই থাকিব আগৰ দৰে মানুহে খেলা ধূলা বা দৌৰা ধেমালি এইবোৰ কাম আজিকালি বহুত কমি গৈছে ন যিটো কাৰণে ফেটি লিভাৰৰ ইনচিডেন্সটো দিনক দিনে বাঢ়ি গৈ আছে আজিকালি মানুহৰ যিটো নতুন খাদ্য প্ৰণালী হৈছে মানুহে ফাষ্ট ফুড বেছিকৈ খাব বিচাৰে ফাষ্ট ফুড খাব বিচাৰে কোল্ড ড্ৰিংকছ খাব বিচাৰে তাৰপিছত মিঠাই আৰু যিমান যি আছে বস্তু কোল্ড ড্ৰিংকছ এইবোৰত কি থাকে সুইটেনিং এজেন্ট থাকে আৰ্টিফিচিয়েল সুইটনাৰ বুলি যাক কয় আৰু এইবোৰত যিমান এক্সট্ৰা কেলৰি থাকে বা ট্ৰান্স ফেট থাকে আনসেচুৰেটেড ফেটি এচিড থাকে এইবোৰ আল্টিমেটলি কি হয় জানে আপোনালোকে এটো আল্টিমেটলি এইবোৰ লিভাৰত জমা হয়গে আৰু ই এক লিভাৰৰ ফেটি লিভাৰ হোৱাৰ এটা অন্যতম কাৰণ বনি যায় হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি ভাইৰাছৰ ইনফেকচন তাৰ উপৰিও যদি আপোনাৰ যদি ফেমিলিত আগৰ পৰা ফেটি লিভাৰ কাৰোবাৰ হৈ আছে তেতিয়া হলে আপোনাৰ ফেটি লিভাৰ হোৱাৰ চান্সটো অকমান বেছি হৈ যায় কাৰণ জেনেটিক্যালি ফেটি লিভাৰ হোৱাৰ যিটো প্ৰণালী এটো ট্ৰান্সফাৰ হ'ব পাৰে ইয়াৰ উপৰিও কিছুমান মেডিচিন যেনেকৈ ধৰক ষ্টেৰয়েড ইউ এক ফেটি লিভাৰৰ কাৰণ হ'ব পাৰে ষ্টেৰয়েড যেনেকৈ কোভিডৰ টাইমত বহুত ষ্টেৰয়েড মানুহৰ ইউজ কৰিলে তাৰপিছত ষ্টেৰয়েড লাংছৰ কিছুমান বেলেগ বেমাৰৰ কাৰণেও ষ্টেৰয়েড ইউজ কৰা যায় আজিকালি বডি বিল্ডিঙতো মানুহে ষ্টেৰয়েড বহুত ইউজ কৰিছে সেইবোৰ কাৰণত ফেটি লিভাৰৰ চান্সটো বাঢ়ি যাব পাৰে ইয়াৰ উপৰিও কিছুমান মেডিকেল কণ্ডিশ্যনে ফেটি লিভাৰৰ চান্সটো বঢ়াই দিব পাৰে যেনেকৈ অবেচিটি মানুহ শকত হৈ গ'ল ফেট বডিত ফেটৰ মাত্ৰাটো বাঢ়ি গৈছে অবেচিটি শকত হৈ গৈছে হাই ব্লাড প্ৰেছাৰটো বাঢ়ি গৈছে ডায়াবেটিছ হৈছে বডিত সুগাৰৰ মাত্ৰাটো বাঢ়ি গৈছে হাই কেলৰি ডায়েট লৈছে যাৰ কাৰণে কোলেষ্ট্ৰলটো বাঢ়ি গৈছে হাই কোলেষ্ট্ৰল হৈছে এইবোৰ কাৰণে ফেটি লিভাৰৰ চান্সটো বহুত বাঢ়ি যায় বেছিভাগ ফেটি লিভাৰ হৈ থকা মানুহে গমেই নাপায় যে তেওঁৰ ফেটি লিভাৰ আছে কাৰণ ফেটি লিভাৰত জেনেৰেলি একো ধৰণৰ সিম্পটম গম নাপায় কোনো ধৰণৰ লক্ষণ নাথাকে সেইটো কাৰণে
ফেটি লিভাৰক জেনেৰেলি দুটা ভাগত বিভক্ত কৰা হৈছে এটা হ'ল সিম্পল ফেটি লিভাৰ আৰু এটা হ'ল নন এলকহলিক ষ্টিয়েটোহেপাটাইটিছ সিম্পল ফেটি লিভাৰৰ ক্ষেত্ৰত জেনেৰেলি একো সিম্পটম দেখা নাপায় কিন্তু কিছুমান মানুহক ৰাইট সাইডৰ ওপৰৰ পেটৰ ভাগত বিষ অকমান বিষ অনুভৱ হ'ব পাৰে মানুহটোৰ ভাগৰ লাগিব পাৰে সেই দুটা জেনেৰেলি লক্ষণ দেখা দিয়া যায় সিম্পল ফেটি লিভাৰৰ ক্ষেত্ৰত লিভাৰত অকল ফেট বা চৰ্বিৰ জমা হয় কিন্তু লিভাৰ সেলটো ড্যামেজ নহয় কিন্তু যেটো নন এলকহলিক ষ্টিয়েটোহেপাটাইটিছ হয় ইয়াৰ ক্ষেত্ৰত ফেটটো ডিপজিশন হয় লিভাৰত ইয়াৰ লগতে লিভাৰ সেল ড্যামেজ হ'ব আৰম্ভ কৰে যেটো কাৰণে যদি আপুনি ট্ৰিটমেন্ট নকৰে ফিউচাৰত যদি আপুনি লবলগীয়া সাৱধানতাবোৰ নলয় তেতিয়া ই ফিউচাৰত গৈ লিভাৰ সিৰ'সিছ বা লিভাৰ ফেইলাৰৰ এটা কাৰণ হ'ব পাৰে কিন্তু এনেকুৱা বহুত কম সংখ্যক মানুহৰ তাতে দেখা যায় হেতু কাৰণে আমি যিমান জলদি হয় অতি সোনকালে ইয়াক ফেটি লিভাৰ যে এজন মানুহৰ আছে ইয়াক ধৰা পেলোৱাটো অতিকৈ জৰুৰী এতিয়া আমি জানো ফেটি লিভাৰ আপোনাৰ আছে বুলি কেনেকৈ গম পাব কি পৰীক্ষা আপুনি কৰিব ন বেছিভাগ মানুহে যেতিয়া বেলেগ কিবা বেমাৰৰ কাৰণে আল্ট্ৰাছনোগ্ৰাফি কৰিব যায় বা লিভাৰ ফাংচন টেষ্ট কৰিব যায় তেতিয়া তেওঁলোকে যে তেওঁলোকৰ ফেটি লিভাৰ আছে এইটো গম পায় ফেটি লিভাৰক ধৰা পেলোৱা যেটো ফেমাছ টেষ্ট আমি কওঁ হেতু হ'ল আল্ট্ৰাছনোগ্ৰাফি ইয়াৰ উপৰিও আমি SGOT SGPTৰ লেভেল যেটো আমি লিভাৰ ফাংচন টেষ্ট কৰি কিনে গম পাব পাৰো তাৰ উপৰি ব্লাড টেষ্টিং যেনেকৈ যদি কাৰোবাৰ যদি হেপাটাইটিছ বি বা হেপাটাইটিছ চি ভাইৰাছৰ ইনফেকচনৰ কাৰণে যদি ফেটি লিভাৰ হৈছে হেতু আমি কেনেকৈ গম পাম যদি সেই ভাইৰাছটোৰ কাৰণে আমি ব্লাড টেষ্টিং কৰো তেনেকৈ গম পাম তাৰ উপৰিও যদি কিছুমান ক্ষেত্ৰত যদি বেছি ড্যামেজ হৈ গৈছে লিভাৰটো তেতিয়া লিভাৰ বায়োপসি কৰিব লগা হয় তেতিয়া কি হয় এটা লিভাৰৰ সৰু চাই টুকুৰা এটা সৰু নিডলৰ সহায়ত এটা সৰু টুকুৰা এটা লিভাৰৰ আনি হেতু বায়োপসি কৰা হয় বায়োপসি মানে মাইক্ৰোস্কোপৰ ভিতৰত চাব লিভাৰত কি ড্যামেজ হৈছে কেনেকুৱা ধৰণৰ ড্যামেজ হৈছে হেতুকৈ বায়োপসি লিভাৰ বায়োপসি বহুত কম সংখ্যক লোকতে কৰিব লগা হয় লাষ্টলে ইয়াৰ উপৰিও আপোনাৰ যদি ডায়াবেটিছ আছে ডায়াবেটিছ লেভেল সুগাৰ লেভেলটো চাব হাই ব্লাড প্ৰেছাৰৰ যদি আপুনি পেশেন্ট হয় প্ৰেছাৰটো আপোনাৰ জুখিব লাগিব কোলেষ্ট্ৰল আপোনাৰ বডিত কিমান আছে এই সকলোবোৰ জুখমাখ কৰা হয় এতিয়া বাৰু গুটেখিনি আমি গম পালো কিন্তু আমি এইটো কেনেকৈ গম পাম যে এটা মুক্তি কেনেকৈ পাম ইয়াৰ ট্ৰিটমেন্ট কি হয় ঠিক আছে আমি দেখিলো যে আমাৰ যে লাইফষ্টাইল আমাৰ থকাৰ ধৰণ আমাৰ লাইফ যেটো জীৱাৰ ধৰণ হয় বা আমাৰ খোৱা লোৱাৰ কাৰণে লিভাৰ এটা ফেটি লিভাৰ হোৱাৰ এটা অন্যতম কাৰণ সেই কাৰণে আমি যদি ইয়াক যদি আমি ভাল কৰিব পাৰো তেতিয়া আমি ফেটি লিভাৰৰ পৰা এটা নৰমাল হেলদি লিভাৰ আমি পাব কাৰণে সক্ষম হ'ম কাৰণ ফেটি লিভাৰটো ৰিভাৰ্সিবল হয় লিভাৰৰ কিছুমান ষ্টেজ থাকে যেনেকৈ প্ৰথমতে নৰমাল লিভাৰ তাৰ পিছত হ'ল ফেটি লিভাৰৰ গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 তাৰ পিছত আপোনাৰ আহিব নন এলকহলিক ষ্টিয়েটোহেপাটাইটিছ তাৰ পিছত আপোনাৰ বেলেগ ষ্টেজ যেনেকৈ লিভাৰ সিৰ'সিছ হ'ব পাৰে তাৰ পিছত লিভাৰ ফেইলাৰ হ'ব পাৰে এটা সময়লৈ যেতিয়ালৈ মানুহৰ লিভাৰ সিৰ'সিছ হৈ নাযায় তাৰ আগৰ সময়খিনিলে লিভাৰটো এটা যাৰ বেমাৰী লিভাৰ হৈছে যাৰ ফেটি লিভাৰ হৈছে বা অন্য কিবা বেমাৰ হৈছে তাৰ পৰা ঘূৰি আহি এটা হেলদি লিভাৰ পাব কাৰণে সক্ষম হয় মানে এইটো এটা ৰিভাৰ্সিবল প্ৰসেছ হয় লিভাৰ সেলটো ভগৱানে আমাক এইটো এটা বহুত ভাল এটা উপায় এটা দিছে লিভাৰটোত ইয়াৰ কাৰণে কি কৰিব ৰেগুলাৰ 30 মিনিট খোজ কাঢ়ক 30 মিনিট দৌৰক খোজ কাঢ়ক খেলা ধুলা কৰক এটলিষ্ট ডেইলি সদায় তাৰ পিছত যিবোৰ আপোনাৰ খোৱাত আপুনি ফাষ্ট ফুডটো কমাই দিয়ক বন্ধই কৰি দিয়ক পাৰে মানে তাৰ পিছত যিবোৰ পেকেজিং ফুড থাকে যেনেকৈ আমাৰ ফ্ৰাইড চিপছ থাকে বা যিবোৰ ফাষ্ট ফুড থাকে সেইবোৰৰ মাত্ৰাটো কমাই দিয়ক খাদ্যত তাৰ পিছত মছলা জাতীয় খাদ্য তেলতীয়া খাদ্য এইবোৰ কমাই দিয়ক তাৰ উপৰিও আপুনি যদি এলকহল লৈ আছে এলকহলটো কমপ্লিটলি এৰি দিয়ক আৰু এইটো দেখা গৈছে যদি আপোনাৰ যদি ওয়েটটো যদি বেছি হয় আপুনি যদি অবেজড হয় তেতিয়া যদি আপুনি 5 ৰ পৰা 10% 5 ৰ পৰা 10% যদি আপোনাৰ ওয়েটটো যদি আপুনি কমাই দিয়ে তেতিয়া আপুনি ফেটি লিভাৰৰ পৰা মুক্ত হ'ব পাৰে কিন্তু এইটো কৰোঁতে আপুনি এটা বস্তু মনত ৰাখিব যেটো ওয়েট কমাব এটো লাহে লাহে কমাব লাগিব যদি বেছি স্পিডত কমাই তেতিয়া আপোনাৰ ফেটি লিভাৰ হোৱাৰ চান্সটো বাঢ়ি যাব পাৰে সেইকাৰণে ওয়েটটো কমাওক কিন্তু লাহে লাহে কৰি কমাওক আপোনাৰ যদি ব্লাড প্ৰেছাৰ বেছি আছে হাই ব্লাড প্ৰেছাৰ আপোনাৰ ডায়াবেটিক হয় আপোনাৰ কোলেষ্ট্ৰল লেভেলটো বেছি হয় তেতিয়া আপুনি যিকোনো এজন ডক্তৰৰ পৰামৰ্শ লওক আপুনি ব্লাড প্ৰেছাৰ ব্লাড সুগাৰ আৰু আপোনাৰ কোলেষ্ট্ৰল লেভেলটো নিজৰ কন্ট্ৰলৰে আনক তেতিয়া আপোনাৰ ফেটি লিভাৰ লাহে লাহে নিজেই ভাললৈ আহি যাব এই ভিডিঅ'টো যদি আপোনাক অকমানো সহায় কৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক
আৰু আপোনাৰ যিকোনো বেমাৰ বা হেল্থ ৰিলেটেড ডাউটৰ কাৰণে কমেণ্ট কৰক আৰু মোৰ আপুনি ইনষ্টাগ্ৰাম বা মোৰ ফেচবুকতো আপুনি মোক কণ্টেক্ট কৰিব পাৰে আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ